নমস্কাৰ অনুভৱী স্ৱৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাই আজি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ 14 নম্বৰ অধ্যায় বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া কেমিকেল ইফেক্ট অফ কাৰেণ্ট ফ্লো আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠটি প্ৰথমতে আমি পুৰণা কথা দুটামান পাতি লওঁ। মানে পুৰণা কথা মানে এইটো কৈছে যে বিদ্যুৎ প্ৰবাহ হ'বলৈ হ'লে তাত যিকোনো এটা বস্তুৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ'ব পাৰে নে নোৱাৰে সেই কথাৰ ওপৰত ভিত্তি কৰি আমি বস্তুবিলাকক দুটা ভাগত ভাগ কৰিছিলোঁ নহয় জানো। এটা হৈছে সুপৰিবাহী আৰু আনটো হৈছে কুপৰিবাহী। কাৰণ কম বেছি পৰিমাণে সকলো বস্তুৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়, সেয়েহে পৰিবাহী বা অপৰিবাহীৰ পৰিৱৰ্তে আমি বিদ্যুতৰ ক্ষেত্ৰত কুপৰিবাহী আৰু সুপৰিবাহী শব্দকেইটা ব্যৱহাৰ কৰোঁ। কুপৰিবাহী বুলি কৈ দিলে কাঠ, কাগজ, প্লাষ্টিক এইবিলাক পৰে যাৰ মাজেৰে বিদ্যুৎ ভালকৈ প্ৰবাহ হ'ব নোৱাৰে, বা আৰু আনহাতে লো, তাম বা যিকোনো ধৰণৰ ধাতুৰ বস্তুৰ মাজেৰে বিদ্যুৎ অতি সহজে পাৰ হ'ব পাৰে, সেইকাৰণে সেইবোৰ হৈছে কি সুপৰিবাহী। ঠিক আছে, এইখিনি কথা আমি আগতে পাই আহিছিলোঁ, তোমালোকে সকলোৱে জানা বুলি মই বিশ্বাস কৰোঁ। গতিকে এতিয়া আমি আহোঁ জুলীয়া পদাৰ্থৰ ক্ষেত্ৰলৈ। জুলীয়া বুলি কৈ দিলে আমি লিকুইড বুজি পোৱা তোমালোকে, পানী হ'ব পাৰে, গাখীৰ হ'ব পাৰে, মৌজোল হ'ব পাৰে, নেমু পানী হ'ব পাৰে বা অন্যান্য যিকোনো ধৰণৰ জুলীয়া বস্তুৰ মাজেৰে এতিয়া বিদ্যুৎ প্ৰবাহ হয় নে নহয় সেই কথাখিনি চাবলৈকে বা এই পাঠটো আমি আলোচনা কৰিম। কিছুমান জুলীয়া পদাৰ্থৰ বিষয়ে তোমালোকৰ পাঠত দিয়া হৈছে, তাৰে কোনখিনি পৰিবাহী আৰু কোনখিনি অপৰিবাহী আমি সেইখিনি চাব লাগিব। যিহেতু আমি বিদ্যুতৰ পৰিবাহিতা পৰীক্ষা কৰিবৰ বাবে ক্লাছ 6তে মানে টেষ্টাৰ বনাবলৈ শিকিছিলোঁ, বেটেৰী, বাল্ব আৰু টেষ্টাৰৰ সহায়ত। গতিকে আমি এতিয়া টেষ্টাৰ বনোৱাৰ পদ্ধতিটো বিশেষকৈ ক'বলৈ নাযাওঁ। এই ক্ষেত্ৰত তোমালোকে এনেধৰণৰ এটা টেষ্টাৰ বনাই ল'ব পাৰা, য'ত তোমালোকে বেটেৰী এটাৰ 2 মূৰ তাঁৰ এডালেৰে সংযুক্ত কৰি তাঁৰডালৰ আনটো মূৰত এটা বাল্ব সংযুক্ত কৰি ল'ব পাৰা, আৰু লগতে তাঁৰডালৰ খোলা মূৰ দুটা তোমালোকে দুটা গজালত বান্ধি ল'বা। লৈ পেলাই গজাল দুটা প্ৰত্যেকটো লিকুইড বা জলীয় বস্তুৰ মাজত ৰাখি দিবা। যদি সেই তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'বলৈ সক্ষম হয় তেতিয়াহ'লে বাল্বটো জ্বলিব, আৰু যদি সক্ষম নহয় বাল্বটো নজ্বলে। তোমালোকে এই চিত্ৰত দেখুওৱা বৰ্তনীটো ঘৰতে বনাই নিজেও চেষ্টা কৰি চাব পাৰা। আৰু এনেদৰে যদি চাওঁ আমি কিছুমান ৰিজাল্ট পাম যিখিনি তোমালোকৰ কিতাপত তালিকা নম্বৰ 14.1ত দিয়া আছে। সুপৰিবাহী আৰু কুপৰিবাহী জুলীয়া পদাৰ্থ তোমালোকে চাব পাৰা। মই ইয়াত কেৱল কোনটো সুপৰিবাহী আৰু কোনটো কুপৰিবাহী তোমালোকক কৈ দিছোঁ, তোমালোকে নিজে পৰীক্ষা কৰি চালে বেছি ভাল লাগিব। প্ৰথম আছিলে নেমু ৰস সুপৰিবাহী, ভিনেগাৰ সুপৰিবাহী, নলৰ পানী সুপৰিবাহী, বনস্পতি তেল কুপৰিবাহী, গাখীৰ সুপৰিবাহী আৰু মৌ কুপৰিবাহী। ঠিক আছে, তোমালোকে পৰীক্ষাকেইটা ঘৰত নিজে নিজে কৰি চাই মোক দেখুৱাবা বুলি আশা কৰিলোঁ। আৰু এতিয়া যিহেতু তোমালোকৰ পাঠটোত নাম দিয়া হৈছে যে বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া, ইয়াৰ অৰ্থটো কি? এটা পৰিবাহী ধৰি ল'লোঁ আমি কিছুমান জুলীয়া বস্তু টেষ্ট কৰিলোঁ, মই পাছলৈ কৈ আছোঁ। জুলীয়া বস্তুখিনি টেষ্ট কৰাৰ ফলত যিখিনি জুলীয়া বস্তু সুপৰিবাহী আমি পালোঁ, তেনে এটা পৰিবাহী দ্ৰব্যৰ মাজেৰে যদি আমি বিদ্যুৎ পাৰ কৰি দিওঁ, সেই বিদ্যুৎ পাৰ হোৱাৰ ফলত দ্ৰব্যটোত যিবোৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে, তোমালোকে জানা ৰাসায়নিক পৰিৱৰ্তনসমূহ কেনে ধৰণৰ, ধৰা ধাতুৰ ৰং সলনি হ'ব পাৰে, বস্তুৰ গুণাগুণ সলনি হৈ যাব পাৰে, তোমাৰ অৱক্ষেপণ পৰিব পাৰে। এনেধৰণৰ যিকোনো ৰাসায়নিক পৰিৱৰ্তন যদি ঘটে তেতিয়া আমি তাক ক'ম বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া, কাৰণ সেই ৰাসায়নিক পৰিৱৰ্তনসমূহ বিদ্যুৎ। গতিকে আজি এই পাঠটোৰ বিষয়ে ইমানখিনিয়ে ক'লোঁ। ইয়াৰ পিছৰ এটা সৰু অংশ আছে, সেইটো মই নেক্সট ভিডিঅ'টোত তোমালোকৰ লগত আলোচনা কৰিম। এইখিনি এবাৰ কিতাপখন ধুনীয়াকৈ পঢ়ি চাবা, কিবা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'টো লগৰখিনিৰ লগতো শ্বেয়াৰ কৰি ল'বা বুলি আশা কৰিলোঁ। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'বা, যাতে নতুন ভিডিঅ'ৰ আপডেটবোৰ তোমালোকে পাই থাকা। থেংক ইউ।